আমাৰ PHC ডিপাৰ্টমেণ্টৰ পৰা যিটো ৱাটাৰ টেংকাৰ আছে 6খন ৱাটাৰ টেংকাৰ 6000 লিটাৰ কেপাচিটিৰ আমাৰ ডিভিজনবিলাকত প্ৰদান কৰা হৈছে কাৰণ আমি দেখিছোঁ আগৰ বহুত ডিভিজনত মানে যিটো পিয়ৰ ড্ৰিংকিং ৱাটাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত যোগান ধৰাৰ কাৰণে টেংকাৰৰ অভাৱ হৈ আছিলে আৰু PHC ডিপাৰ্টমেণ্টে আজি এইটো যোৱা বছৰৰ আমাৰ যিটো SOPTৰ ফাণ্ডেৰে এইটো ক্ৰয় কৰিছে আৰু ৰাইজৰ উদ্দেশ্য কৰি এইটো প্ৰদান কৰিছে। মই PHC ডিপাৰ্টমেণ্টক ধন্যবাদ জনাইছোঁ। বিশেষভাৱে আমাৰ বড়োলেণ্ড অঞ্চলত যিখিনি JJMৰ আঁচনি আছিলে প্ৰায় 7 লাখ, ইয়াৰ ভিতৰত 3 লাখতকৈ অধিক ইতিমধ্যে অপাৰেশ্যনেল হৈ গ'ল আৰু বাকীখিনিও যিটো সময় দিয়া আছে এই সময়ৰ ভিতৰতে ফাংচনেল হ'ব বুলি মই আশা ৰাখিছোঁ। যিখিনি আনকভাৰ্ড এৰিয়া আছে JJMৰ আনকভাৰ্ড এৰিয়া আছে সেইখিনিও আইডেণ্টিফাই কৰাৰ কাৰণে আমি প্ৰচেছ কৰিছোঁ সোনকালে আৰু তাত আমাৰ নতুন আঁচনি কিবা দিব পাৰে নেকি এইটোৰ দ্বাৰা যাতে বড়োলেণ্ড অঞ্চলত 100% যিখিনি হেবিটেড এৰিয়া আছে সেইখিনিত পিয়ৰ ড্ৰিংকিং ৱাটাৰৰ সুবিধাটো হয় সেইটো লক্ষ্য ৰাখি আমি কাম কৰি আছোঁ। যোৱা বছৰৰে 15 ফাইনেন্সৰ ফাণ্ডেৰে আমাৰ যিমানখিনি কলেজ হায়াৰ ছেকেণ্ডাৰী হাইস্কুল আছে তাত আৰু যিটো আছে এইটো ফিটিং কৰি পিয়ৰ ড্ৰিংকিং ৱাটাৰ ষ্টুডেণ্ট আৰু আমাৰ ফেকাল্টিবিলাক টিচাৰবিলাক যাতে খাবলৈ পায় তেনেকুৱা এটা ব্যৱস্থা কৰা হৈছে। এইটো এই বছৰ কমপ্লিট হ'ব আৰু বাকী LP ME যিবিলাক ৰৈ যাব ইহঁতৰ কাৰণেও আমি নেক্সট বছৰত মানে এই নতুন ফাইনেন্সিয়েল ইয়াৰত এটা প্লেনিং আমি হাতত ৰাখিছোঁ। গতিকে খোৱা পানীক লৈ পেলাই আমি জানো আমাৰ অঞ্চলত আৰ্ছেনিক আছে, আইৰণ বহুত আছে বিভিন্ন অঞ্চলত, তো বহুতখিনি বেমাৰ বা বিভিন্ন সমস্যাবিলাক হয়। তো সেইটো আমি চাইছোঁ যে কেনেকৈ আমি কম সময়ৰ ভিতৰত এই প্ৰব্লেমৰ পৰা আমাৰ সমাজক আমাৰ ৰাইজক আমি উদ্ধাৰ কৰিব পাৰোঁ, এইটো উদ্দেশ্য ৰাখি আমি কাম